জুনৰ সেচনলৈ স্বাগতম সকলোকে। আজিৰ টপিক হৈছে এগ হোৱাইটছ ভাৰ্চেছ এগ য়ক্স বা হোল এগছ। আপোনালোকে টাইটেলটো পঢ়ি পিনে নিশ্চয় গম পাইছে যে আজি টপিকটো এটা বহুত প্ৰিভেলেণ্ট টপিক হয়। আমি সকলোৱে গম পাওঁ যে আমি সাধাৰণতে জিম গ'লে বা যেতিয়া আমি ফিটনেছ বডি ৱৰ্কটোৰ লগত লাগি থাকে আমি সদায় কণীৰ বগা অংশটো খাওঁ। কাৰণ এতিয়া গম নাপাওঁ যে কণীৰ কুহুমটো কি পাপ কৰিলে, কিন্তু কণীৰ বগাটোৱে খোৱা যায়। কণীৰ আমি যোনটো মেইন নিউট্ৰিশ্যন থকা পাৰ্ট আছে সেইটো হৈছে কণীৰ কুহুমটো, অৰ্থাৎ এগ য়কটো। আমি য়কটো সদায় পেলাই দিওঁ, সি অমলেট হওক বা কণী বইল কৰিয়ে হওক। এতিয়া কথা হ'ল যে কণীৰ কুহুমটো সঁচাকৈ পেলাবলগীয়া হয় নে এইটো ভাল বস্তু হয়। আজিৰ ভিডিঅ'টোত আমি এইখিনি কথা জানিব চেষ্টা কৰিম যাতে কণীৰ কুহুম আৰু কলেষ্ট্ৰলৰ যোনটো এটা বহুত দিন চলি অহা এটা মিথ আছে, এই মিথটোৰ সত্যতা কিমান। চ' বলক এইখিনিৰে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এগ য়ক বা অসমীয়াত ক'বলৈ গ'লে কণীৰ কুহুম, এইটো কণীটোৰ ভিতৰত চবতছে নিউট্ৰিশ্যন থকা বস্তু হয়। কণীৰ যোনটো বগা অংশ থাকে, যোনটোক আমি এলবুমিন পাৰ্ট বুলি কওঁ বা এগ হোৱাইটছ বুলি কয়, এই পৰ্চনটোত অকল 3.6 গ্ৰাম, ৰাফলি মই কৈছোঁ, এইটো এটা ফিক্সড ৰেট বা ফিক্সড এমাউণ্ট নহয়, চব কণীৰ লগত বেলেগ বেলেগ। চ' এগ হোৱাইটছটো অকল 3.7 গ্ৰাম বা 3.6 গ্ৰাম ৰাফলি প্ৰটিন থাকে, আৰু লগতে কিছুমান মাইক্ৰ'নিউট্ৰিয়েণ্টছ থাকে লাইক পটেছিয়াম, জিংক, ফছফৰাছ এটচেট্ৰা, কেলছিয়াম। কিন্তু কণীৰ কুহুমত 2.7 পৰা 2.9 গ্ৰাম প্ৰটিন থকাৰ উপৰিও তাতে বহুত ধৰণৰ এনেকুৱা কিছুমান কম্পনেণ্টছ থাকে বা এনেকুৱা কিছুমান বস্তু থাকে যিবোৰ বস্তু আমাৰ বডিৰ কাৰণে বহুত বেছিয়ে প্ৰয়োজনীয় হয়। কলেষ্ট্ৰল আৰু কণীৰ কুহুমৰ মাজত কোনো ধৰণৰ ৰিলেশ্যন নাই। একচুৱেলি কণীৰ কুহুমত চেচুৰেটেড ফেট পোৱা যায়, আৰু চেচুৰেটেড ফেটটোক অভাৰ দ্য ইয়াৰ্ছ বা বহুত টাইম ধৰি পিনে আমাৰ ফিটনেছ জগতখনত এটা বেয়া বা কালপ্ৰিট হিচাপে সজোৱা হৈছে, কিন্তু একচুৱেলি এনেকুৱা ধৰণৰ কোনো কথা নহয়। চেচুৰেটেড ফেট কণীৰ কুহুমত অকল 3 গ্ৰাম per 100 গ্ৰাম থাকে, কিন্তু সেইখিনি এমাউণ্টৰ কণীৰ কুহুমত থকা চেচুৰেটেড ফেটে আমাক ক্ষতি নকৰে। লগতে বহুত ষ্টাডিজ, বহুত ৰিচাৰ্চত এইটো কথা দেখা পোৱা গৈছে যে কণীৰ কুহুমৰ ফলত আমাৰ বডিত থকা ব্লাড কলেষ্ট্ৰল লেভেল বা চেৰাম কলেষ্ট্ৰল লেভেল কেতিয়াও ইনক্ৰিজ নহয়। আমি খোৱা কলেষ্ট্ৰলটো ডায়েট্ৰি কলেষ্ট্ৰল হয়। এই ডায়েট্ৰি কলেষ্ট্ৰলে ব্লাড কলেষ্ট্ৰল লেভেলটো এলিভেট নকৰে বা নবঢ়ায়। লগতে কণীৰ কুহুমৰ কালাৰটো সাধাৰণতে হালধীয়াৰ পৰা অলপমান কমলা টাইপৰ কালাৰ থাকে, মানে য়েলো টু অৰেঞ্জ লেভেলৰ কালাৰ থাকে, মানে ডিফাৰেণ্ট কণীত ডিফাৰেণ্ট কালাৰ পোৱা যায়, কিন্তু তথাপিও কালাৰটো মেইনলি সেইখিনিলৈকে, মানে সেইখিনিৰ ভিতৰতে ভেৰি কৰে। আৰু এই কণীৰ কুহুমৰ যোনটো কালাৰ, এই কালাৰটো মেইনলি হয় কেৰটিনইডছৰ কাৰণে। কেৰটিনইডছ এটা এনেকুৱা কম্পনেণ্ট হয় যোনটো কম্পনেণ্ট আমাৰ চকুৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় হয়। মেইনলি কণীৰ কুহুমত পোৱা কেৰটিনইডছৰ ভিতৰত লিউটিন আৰু জিয়াজেন্থিন পোৱা যায়, যোনবোৰে সাধাৰণতে আমাৰ বডিৰ ব্লাড কেৰটিনইড লেভেলটো ইনক্ৰিজ কৰে। লগতে সেই কেৰটিনইডছবোৰ আমাৰ চকুৰ দৰে কিছুমান টিচুছত যাই পিনে ডিপ্লয় কৰে। আৰু কণীৰ কুহুমত কিছুমান এচেঞ্চিয়েল ফেটি এচিডছ থাকে। ফেটি এচিডছৰ এমাইনো এচিডছৰ দৰে দুটা টাইপৰ থাকে, এচেঞ্চিয়েল আৰু নন এচেঞ্চিয়েল। এচেঞ্চিয়েল ফেটি এচিডছৰ ভিতৰত আহে MUFA মুফা বা PUFA পুফা। ইয়াৰে ফুল ফৰ্মটো হৈছে মনো আনচেচুৰেটেড ফেটি এচিডছ আৰু পলি আনচেচুৰেটেড ফেটি এচিডছ। ওমেগা 3, ওমেগা 6 এইবোৰ হৈছে পুফা বা পলি আনচেচুৰেটেড ফেটি এচিডছ, য'ত কি ওমেগা 9 টো MUFA আণ্ডাৰত ধৰা হয়। অলিক এচিড এটা বহুত ইম্পৰ্টেণ্ট মনো আনচেচুৰেটেড ফেটি এচিড, যোনটো 46% থাকে কণীৰ কুহুমত। গতিকে এইবোৰ ওমেগা 3, ওমেগা 6, ওমেগা 9 কণীৰ কুহুমত থকা বুলি আমি জানিও যদি আমি কণীৰ কুহুমটো পেলাই দিওঁ, তেতিয়াহ'লে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ মূৰ্খামি হ'ব। লগতে ওমেগা 3, ওমেগা 6, ওমেগা 9ৰ বহুত হেল্থ বেনিফিটছ থাকে, যোনবোৰ মই পিছৰ পৰৱৰ্তী ভিডিঅ'ত মই নিশ্চয় লৈ আহিম। তাৰ ওপৰত এক্সট্ৰাকৈ টপিক হ'ব, কাৰণ এইবোৰ বহুত এক্সটেনচিভ টপিক হয়। এইবোৰৰ কথা এটা ভিডিঅ'তে কোৱা পচিবল নহয় একচুৱেলি, তাৰ পিছলৈকে মই অবভিয়াছলি এইবোৰৰ ওপৰত ভিডিঅ' বনাম।
এতিয়া কথা হ'ল কি কণীৰ কুহুম আৰু আমাৰ যোনটো ডেইলি ফিটনেছৰ লাইফষ্টাইল এইটো ক্ষেত্ৰত কিমানটা কণীৰ কুহুম একচুৱেলি আমাৰ কাৰণে ছেফ হয় চাওক মেইন কথাটো হৈছে কি যে আমি কণীৰ খোৱাটো কম্পিটিশ্যন পতা নাই ইয়াতে চ' এনেকুৱা এটা কথা নহয় যে আজি তুমি 10টা কণী খোৱা মই 20টা কণী খাম আজি মই চেষ্ট মাৰিছোঁ জিমত যাই পিনে বা আজি মই কিবা এটা বহুত হেভি ৱৰ্কআউট কৰিছোঁ চ' আজি মই যাই পিনে 2 প্লেট কণী খাই দিম সেনেকুৱা কোনো কথা নহয় প্ৰটিন সোর্স কণীত নহয় বেলেগ বস্তু থাকা যায় যিবোৰ নন ভেজিটেৰিয়ান মানুহ হয় যিবোৰে ফিশ বা মিট খায় সিহঁতৰ প্ৰাইমাৰী প্ৰটিন সোর্স মিট ফিশ কণী এইবোৰ সবৰে পৰা আহে লগতে যিবোৰ ভেজিটেৰিয়ান মানুহ হয় যিবোৰে একচুৱেলি কণী কনজিউম নকৰে সেইবোৰ মানুহৰ কাৰণে মেইনলি প্ৰটিন সোর্সটো মিল্ক বা সয়াবিন পনীৰ এইবোৰৰ পৰা আহে আৰু যিবোৰ স্পেচিয়েলি ভিগান মানুহ হয় যিবোৰে একচুৱেলি এনিমেল প্ৰডাক্টছো ইউজ নকৰে সিহঁতৰ কাৰণে টোটেলি প্লান্ট বেসড প্ৰটিন সোর্স থাকে যেনেকৈ ধৰক পি প্ৰটিন বা সয়াবিন প্ৰটিন এটসেট্ৰা সো কণী ডেইলি এতিয়ালৈকে যিমান ষ্টাডি কৰা গৈছে তাতে 6 eggs per day হিচাপত ষ্টাডি কৰা গৈছে 6 eggsতছে বেছি যদি এটা দিনত মানুহে কনজিউম কৰে কণী হেতুৰ ওপৰত খালে বা নাখালে কি প্ৰভাৱ পৰিব মানুহৰ বডিত হেতু এতিয়ালৈকে মানে ষ্টাডি কৰা যোৱা নাই একচুৱেলি এজন মানুহৰ কাৰণে 6 whole eggs per day এটো ইনাফ বুলি ধৰা হয় কাৰণ মানুহ এজনে অকল কণী খাই যায় নাথাকে আমি ইন্ডিয়ানছ বা আমি এছএমএছ মানুহবোৰে সাধাৰণতে এটা কমপ্লিট মিল খাওঁ য'ত কাৰ্বোহাইড্ৰেটছ থাকে প্ৰটিনছ থাকে আৰু লগতে ফেটছ থাকে বহুত মাইক্ৰোনিউট্ৰিয়েন্টছ লগতে পোৱা যায় গতিকে আমি সেই কমপ্লিট মিলটো খোৱাৰ কাৰণে আমি অকল কণীৰ ওপৰতে প্ৰটিন সোর্স ডিপেন্ড কৰিব লগা নহয় সেইটো কাৰণে কণীৰ উপৰিও আমি বিভিন্ন ধৰণৰ প্ৰটিন সোর্স আমি ল'ব পাৰো কিছুমান ষ্টাডিত দেখা গৈছে যে ডায়াবেটিক্স মানুহবোৰ কণীৰ খোৱাৰ পিছত সিহঁতৰ কি ইনক্ৰিজ হৈছে বা কি ইনক্ৰিজ হোৱা নাই তেনেকুৱা এটা ষ্টাডি মই ক'বলৈ ওলাইছো এটা 14 উইকৰ ষ্টাডি কৰা গৈছিলে যোনটো ষ্টাডিত কিছুমান হেলদি ষ্টুডেন্টছক লোৱা গৈছে আৰু সেই ষ্টুডেন্টছৰ এটা পাৰ্টক কণী দিয়া গৈছে ডায়েটত আৰু এটা পাৰ্টক কণী দিয়া যোৱা নাই যোনটো পাৰ্টক কণী দিয়া গৈছিলে তাক প্ৰত্যেক দিনে দুটাকৈ কণী দিয়া মানে কণী খাব দিয়া হৈছিলে আৰু কেই দিনমান পিছত সিহঁতৰ যেতিয়া ওয়েট মেজাৰ কৰা গৈছে দেখা গৈছে কি দুটা গ্ৰুপে সমানে সিহঁতে ওয়েট গেইন কৰিছে তাৰ মানে এইটোৰ পৰা এইটো আমি গম পোৱা গ'ল যে কণীয়ে ওয়েট গেইন কৰাত কোনো ধৰণৰ সিগনিফিকেন্ট ৰোল প্লে নকৰে লগতে 12 সপ্তাহৰ এটা ষ্টাডি কৰা গৈছিলে য'ত কিছুমান ডায়াবেটিক্স পেশেন্টছক আনা হৈছিল আৰু সিহঁত সব বিৰাট ওবেসিটি সাফাৰ কৰিছিলে মানে সববোৰ ক'ব গ'লে অলপ শকত আছিলে আৰু সিহঁতক ওয়েট লস ডায়েট মেইনটেইন কৰা গৈছিলে যেতিয়া ওয়েট লস ডায়েট মেইনটেইন কৰা গৈছে তো সিহঁতৰ অটোমেটিক্যালি যোনটো লেভেল অফ ফেটস ইন দ্য বডি সেইটো কমি যাব বাই দ্য টাইম তাই দুটা পাৰ্ট কৰা হৈছিলে এটা পাৰ্টক কণী দিয়া হৈছিল আৰু এটা পাৰ্টক কণী দিয়া হোৱা নাছিলে কণী দিয়া পাৰ্টটো কেইদিনমান ষ্টাডি কৰা গ'ল যে সিহঁতসকলৰ যিখিনি ব্লাড এলডিএল লেভেল হেতু কমি গৈছে লগতে এইচডিএল লেভেলটো বাঢ়ি গৈছে কিন্তু কণী নোখোৱা পাৰ্টটো এলডিএল লেভেল কমি গৈছে হসা কিন্তু এইচডিএল লেভেল হিমানেই আছে যিমান আগতে আছিল তাৰ মানে এটোৰ পৰা আমি এইটো কথা গম পাও যে এইচডিএল লেভেল আমাৰ ব্লাডত বঢ়াবলৈ হলে কণী এটা ভাল বা সিগনিফিকেন্ট ৰোল এটা প্লে কৰে এতিয়া কোলেষ্ট্ৰলৰ কিছুমান টাৰ্মছ আছে যেনেকৈ কিছুমানে কয় গুড কোলেষ্ট্ৰল আৰু বেড কোলেষ্ট্ৰল একচুৱেলি আমাৰ বডিত থকা লাইপোপ্ৰটিনছ বোৰক তিনটা ভাগত ভগোৱা হয় মেইনলি এটা আছে এইচডিএল হাই ডেন্সিটি লাইপোপ্ৰটিন এলডিএল লো ডেন্সিটি লাইপোপ্ৰটিন এণ্ড ভিএলডিএল ভেৰি লো ডেন্সিটি লাইপোপ্ৰটিন ইয়াৰে ভিতৰত এলডিএল আৰু ভিএলডিএলক সাধাৰণতে বেড কোলেষ্ট্ৰল বুলি কোৱা হয় য'ত কি এইচডিএলক গুড কোলেষ্ট্ৰল বুলি কোৱা হয় এতিয়া কণীত একচুৱেলি ক'ব গ'লে কণীৰ কুহুমত এইচডিএলৰ পৰিমাণটো অলপ বেছি থাকে এলডিএল বা ভিএলডিএল আছে যোনটো স্যাচুৰেটেড ফেটৰ আণ্ডাৰত আহে এগেইন জাৰ্নেল অফ আমেৰিকান কলেজ অফ নিউট্ৰিশ্যন তাতে এইটো প্ৰুফ কৰা গৈছিলে যে কণীয়ে একচুৱেলি যদি আমি ৰেগুলাৰলি এটাকে কণী খাওঁ তেতিয়াহ'লে সি আমাৰ যোনটো হাৰ্ট ষ্ট্ৰোক হয় বা কোৰোনাৰী হাৰ্ট ডিজিজ CHD বুলি কয় সেইবোৰৰ পৰা আমাক অলপ দূৰত ৰাখে বা সেই ৰিস্কটো কমাই ৰাখে
লগতে সিহঁতসকলে আগৰ এটা বস্তু প্ৰুফ কৰিছিলে যে কণী কুহুমটো কনজিউম কৰিলে আমাৰ বডিত বহুতখিনি ভাইটেল নিউট্ৰিয়েণ্টছ আমি পাওঁ, যেনেকৈ কলেষ্ট্ৰল, গুড কলেষ্ট্ৰল একচুৱেলি, কেৰটিনইডছ, ভিটামিনছ, বহুতখিনি আমাৰ এচেঞ্চিয়েল এমিনো এচিডছ, লগতে কলিন হৈছে এনেকুৱা এটা বস্তু যোনটো বস্তু একচুৱেলি আমাৰ মেণ্টেল হেল্থটো মানে বুষ্ট কৰাত হেল্প কৰে, লগতে আমাৰ মেমৰি পাৱাৰটো বঢ়ায়, লগতে আমাৰ যোনটো কগনিশ্যন মানে কোঅপাৰেটিভ নেচাৰ অফ আৱাৰ বডি, কগনিশ্যন এফেক্ট বুলি কয়, সেইটো আমাক হেল্প কৰে বহুতখিনি। কলিন এটা এনেকুৱা কম্পনেণ্ট হয় যোনে এচিটাইল কলিন বনায়, আৰু এচিটাইল কলিন এটা নিউৰ ট্ৰান্সমিটাৰ হয় যোনে নিউৰ ট্ৰান্সমিটাৰ মানে একচুৱেলি আমাৰ নাৰ্ভ চেলছৰ মাজত থকা যোনটো কেমিকেল, আৰু যোনে একচুৱেলি আমাৰ নাৰ্ভ চেলছৰ কোঅৰ্ডিনেশ্যন বা কমিউনিকেশ্যনত হেল্প কৰে, সেইটো হৈছে নিউৰ ট্ৰান্সমিটাৰ বুলি কয়। তো কলিনে একচুৱেলি এচিটাইল কলিন বনাওঁতে হেল্প কৰে। কণীৰ কুহুমত চবতছে এবাণ্ডেণ্টলি পোৱা এটা এমাইনো এচিড হৈছে লিউচিন, আৰু লিউচিন এটা ব্ৰাঞ্চ চেইন এমিনো এচিডৰ পাৰ্ট হয়। লিউচিন আইচলেশ্যনৰ ভেলিন একচুৱেলি ব্ৰাঞ্চ চেইন এমিনো এচিড হয়, BCAA বুলি কয়। তো লিউচিন আমাৰ বডিত বহুতখিনি ইম্পৰ্টেণ্ট হয়, কাৰণ ই প্ৰটিন চিন্থেসিছ আৰম্ভ কৰাত হেল্প কৰে, হুইচ আল্টিমেটলি মাছল বিল্ডিঙত হেল্প কৰে। ওমেগা 3 পলিআনচেচুৰেটেড ফেটি এচিডছৰ ভিতৰত মানে ওমেগা 3 কিছুমান টাইপ পোৱা যায় কণীৰ কুহুমত, সেইবোৰক কোৱা হয় ALA, EPA আৰু DHA। ALA মানে হৈছে আলফা লিনলিক এচিড, EPA মানে হৈছে আইকোসা পেণ্টানয়িক এচিড, আৰু DHA মানে হৈছে ডোকোসা হেক্সানয়িক এচিড। আমাৰ কম বয়স যেতিয়া হৈ থাকে মানে ইনফেণ্টৰ পৰা most probably আমাৰ younger ষ্টেজটোলৈকে, সেইখিনি এজৰ ভিতৰত আমাৰ আলফা লিনলিক এচিডটো বডিৰ ভিতৰত যাই পিনে কনভাৰ্ট হয় EPA আৰু DHA লৈকে, যোনটো হৈছে আমাৰ বডিৰ সবতছে এক্টিভ পাৰ্ট বা এক্টিভ ফৰ্ম। কিন্তু পিছলৈকে বা আমাৰ বুঢ়া কালত একচুৱেলি EPA আৰু DHA লৈকে এই কনভাৰ্চন যোনটো হয় এই ৰেটটো কমি যায়, আৰু সেইকাৰণে আমাৰ ডায়েটত এক্সট্ৰাকে আমি EPA বা DHA ল'ব লাগে। লগতে কলেষ্ট্ৰল আমাৰ বডিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। চবৰে বেছিটো বেয়া বুলি কয়, গতিকে কলেষ্ট্ৰলৰ এটা লেভেল থাকে, লেভেলত ওপৰত গ'লে অবভিয়াছলি সি বেয়া হ'ব, কিন্তু কলেষ্ট্ৰল আমাৰ বডিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। কলেষ্ট্ৰলৰ পৰা এটা ভিডিঅ' আহিব, আপোনালোকে তাতে নিশ্চয় বহুত এক্সটেন্সিভলি গম পাব যে কলেষ্ট্ৰল কি হয়, কিহৰ কাৰণে ই আমাক হেল্প কৰে। কিন্তু কলেষ্ট্ৰলে আমাৰ বডিত একচুৱেলি কিছুমান হৰম'নছ প্ৰডাকশ্যনৰ কাৰণে হেল্প কৰে, লাইক DHEA, ডাইহাইড্ৰক্সি এপিএণ্ড্ৰষ্টেনাডিয়াম, টেষ্টষ্টেৰন যোনটো মেল হৰম'ন হয়, কৰ্টিচল এটচেট্ৰা। এই চব হৰম'নছবোৰৰ এটা প্ৰিকাৰ্চৰ মলিকুল থাকে, সেই প্ৰিকাৰ্চৰ মলিকুলটোক কয় প্ৰেগনেনেলন, আৰু এই প্ৰেগনেনেলনটো একচুৱেলি কলেষ্ট্ৰলৰ পৰাই ফৰ্ম হয়। আৰু সেইকাৰণে কলেষ্ট্ৰল আমাৰ বডিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু নিউট্ৰিশ্যন বুলেটিন 2006 and 2009ত আকৌ কিছুমান ষ্টাডিৰ হেল্পত এইটো প্ৰুফ কৰা গৈছে, লগতে কিছুমান মেটা এনালাইচিছো কৰা গৈছে, যেনেকৈ মই আগতে ক'লো জাৰ্নেল অফ আমেৰিকান কলেজ অফ নিউট্ৰিশ্যন, সেইটো এটা মেটা এনালাইচিছ হয়, 7টা ষ্টাডি বা 7টা ষ্টাডিজৰ এটা মেটা এনালাইচিছ হয়। মেটা এনালাইচিছ মানে হৈছে বহুতকেইটা ৰিচাৰ্চ ষ্টাডিজ একেলগে মিলাই পিনে সিহঁতক ষ্টাডি কৰি পিনে এটা যোনটো কনক্লুজন বনোৱা হয় মেটা এনালাইচিছ বুলি কয়। লগতে নিউট্ৰিশ্যন বুলেটিন 2006 and 2009ত যিটো ষ্টাডি প্ৰুফ কৰা গৈছে, তাতে কোৱা হৈছে যে এগ য়কছৰ আৰু ডায়েটৰী কলেষ্ট্ৰল ভাৰ্চেছ দ্য ব্লাড কলেষ্ট্ৰল লেভেলৰ কোনো সম্বন্ধ নাই, আৰু এগ য়কছ আৰ কমপ্লিটলি হেল্ডি। কিন্তু এটা কথা সঁচা যে কিছুমান আমাৰ মানুহ হাইপাৰ ৰেছপণ্ডাৰ্ছ আছে। হাইপাৰ ৰেছপণ্ডাৰ্ছ মানে হৈছে যোন মানুহবোৰ কিছুমান পাৰ্টিকুলাৰ বস্তুৰ ওপৰত বেছি চেঞ্চিটিভ হয় বা এলাৰ্জিক হয়। কিছুমানৰ কণী খালে এলাৰ্জি হয়, আৰু সেইসকল মানুহে যদি কণী খুব বেছিকৈ খোৱা আৰম্ভ কৰে বা কণী অলপো খোৱা আৰম্ভ কৰে, একচুৱেলি সিহঁতৰ এলাৰ্জি হোৱা ষ্টাৰ্ট হ'ব, আৰু সেইটোক আমি বায়'লজিকেল টাৰ্মত হাইপাৰ চেঞ্চিটিভিটি বুলি কওঁ। কিছুমান মানুহ হাইপাৰ ৰেছপণ্ডাৰ্ছ আছে, একদম কম এমাউণ্টত বস্তু এটা খালেও সেই মানুহখিনি সেই বস্তুটোৰ পৰা বহুত বেছি এফেক্টেড হয়। সেইটো ৰেছপনচিভ যোনটো কেপাচিটি থাকে মানুহৰ বডিত, সেই ৰেছপনচিভ কেপাচিটি সেই পাৰ্টিকুলাৰ মানুহখিনি বহুত বেছি থাকে।
আৰু সেই হাইপাৰ ৰেছপণ্ডাৰ্ছ বিলাক খুব কম এমাউণ্টত থাকে, লাইক 2 to 3% ইন আ হোল হিউমেন পপুলেশ্যন। আৰু সেইবাবে আমি অকল হাইপাৰ ৰেছপণ্ডাৰ্ছ বা হাইপাৰ চেন্সিটিভ মানুহখিনিক চাই পিনে বায়েছড আমি ষ্টাডি কৰিব নোৱাৰোঁ। যদি আমি আনবায়েছলি ক'ব লাগে তেতিয়াহ'লে আমি এগ য়কছক কেতিয়াও ব্লেম কৰিব নোৱাৰোঁ। আল্টিমেটলি মই গোটেই ভিডিঅ'টোৰ শেষত মই ক'ব খুজিম যে এগ য়কছ আৰ হেল্ডি, কিন্তু তাতে কথা এটা আহিব যে চবৰে অতিমাত্ৰাটো বেয়া। যদি আমি এটা লিমিটত এগ য়ক খাওঁ, এগ য়ক বুলি নহয়, আমি যদি এটা লিমিটেড এমাউণ্টত আমি কণী খাওঁ পাৰ ডে, তেতিয়াহ'লে ই আমাক নিশ্চয় হেল্প কৰিব। লগতে আমি বেলেগ বেলেগ প্ৰটিন চ'ৰ্চবিলাকো ট্ৰাই কৰা উচিত। আৰু এইখিনি কৈ পিনে আজি ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক বাটনটো ক্লিক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব যাতে আপোনালোকে মোৰ ৰেগুলাৰ আপডেটছবোৰ পায়। আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এইখিনি কৈ পিনে আজি ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ষ্টে ফিট, ষ্টে মটিভেটেড, বাই বাই।